হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল। মোৰ এটা অন্য ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আমি আজি আপোনালোকলৈ আগবঢ়াইছোঁ এটা ধুনীয়া ভিডিঅ'। আপোনালোকে আশা কৰোঁ চাই থাকিব। এয়া দেখিছে আমি এতিয়া আছোঁহি লেখা পানীত। যিহেতু আমি লিডুত আহিছিলোঁ, লিডুত মোৰ মানুহজনৰ লগৰ এজনৰ ঘৰত লগুণ দিয়া আছিল ল'ৰাটোৰ, আৰু আমি আহিছোঁ বৰ্তমান পানী তুলিবৰ কাৰণে। লেখা পানী পাৰ হৈ আহিলোঁ তিৰা গেটৰ ওচৰতে। এয়া দেখিলে ইমান ধুনীয়া জেগাটো চাওকচোন। ইয়াতে পানী তুলিবলৈ অহা হৈছে। নৈখনৰ পানীখিনি বহুত ধুনীয়া, একদম শিল আছে আৰু পানীটো ইমান ধুনীয়াকৈ আহি আছে। আৰু তাকে আপোনালোকৰ আগত অকণমান পৰিৱেশটো দেখাই দিলোঁ। যদি ভাল পায় এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া চাই থাককচোন আপোনালোকে বাৰু। এয়া পানী তোলা হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ। আৰু আপোনালোকে তেতিয়াহ'লে চাই থাকক। আৰু আপোনালোকক অকণমান দেখাই দিলোঁ আৰু পৰিৱেশটো বহুত ধুনীয়া হৈ থকাৰ বাবে। আৰু চাওকচোন ইমান ধুনীয়া লাগিছে দেখিবলৈ জেগাটো। এয়া দেখিলে বহুত ধুনীয়া লাগিছে, একদম চাৰিওফালে সেউজীয়া হৈ আছে। চাব দেই, বহুত ধুনীয়া লাগিছে। সেইবাবে অকণমান ভিডিঅ' কৰিলোঁ আৰু আপোনালোকলৈ আগবঢ়ালোঁ, আৰু আপোনালোকে চাই থাকিব। আৰু
এয়া আমি লিডু পাই গৈছোঁহি আৰু আপোনালোকক অকণমান দেখাই দিছোঁ লিডু এনেই অকণমান বেছি নহয় চাই থাকক তেতিয়াহ'লে আৰু আমি এতিয়া ঘৰ পামহি আৰু আপোনালোকে চাই থাকিব তেতিয়াহ'লে আৰু আপোনালোকক অকণমান নিয়মবোৰ দেখাই দিম আৰু যিমানকণ পাৰোঁ অকণমানে ভিডিঅ' কৰিছিলোঁ তেতিয়াহ'লে আপোনালোকে শেষলৈকে চাই থাকিব শেষতে অকণমান নিয়ম দেখাই দিয়া হৈছে আৰু তেতিয়াহ'লে বাই বাই থেংক ইউ ভিডিঅ'টো চাই থাকিব।